তেখেতসকলে দলটোত গ্ৰহণ কৰি তেখেতসকলে অসমৰ এটা বৰ বিধানসভাৰ এটা বৰ সন্মানজনক চিট দিছপুৰত তেওঁলোকে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ কাৰণে বিজেপি দলৰ পৰা মোক তেওঁলোকে অৱতীৰ্ণ হ'বৰ কাৰণে তেওঁলোকে মোক মনোনীত কৰিছে। তাৰ বাবে মই বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অসমৰ বিজেপি দলৰ সভাপতি শ্ৰী দিলীপ শইকীয়া ডাঙৰীয়া, বিজেপি দলৰ শ্ৰী বিজয়ন্ত পাণ্ডা ডাঙৰীয়াকে ধৰি পেলাই বিজেপি দলৰ পাৰ্লিমেণ্টাৰী বৰ্ডৰ সদস্যসকল, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, শ্ৰী অমিত শ্বাহ ডাঙৰীয়া সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু মই যদি আজি এই সিদ্ধান্তটো লৈছোঁ, মই অসমৰ কাৰণে, অসমীয়া মানুহৰ কাৰণে, অসমীয়াত্বৰ কাৰণে মই সদায় কাম কৰি যাম, নিষ্ঠাৰে সৈতে কাম কৰি যাম আৰু অতি আন্তৰিকতাৰে সৈতে। আগতে যেনেকৈ মই যিকোনো দায়িত্ব পালেই অতি আন্তৰিকতাৰে কাম কৰিবলৈ চেষ্টা কৰোঁ, তেনেধৰণে মই কাম কৰি যাবলৈ চেষ্টা কৰিম। আৰু বিশেষকৈ অসমীয়া যিটো আমাৰ অসমীয়াত্ব বুলি কওঁ, অসমীয়াত্বক ৰক্ষণাবেক্ষণ দিবৰ বাবে মই বিজেপি দলৰ থাকিও মই সদায় কাম কৰি যাম। একাংশ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলে তাত বিজেপিৰ, এতিয়া তেওঁলোকৰ মাজত কিছু খুব স্বাভাৱিকতে অহাটো স্বাভাৱিক, গতিকে তেওঁলোকক এই মুহূৰ্তত আপুনি কি আহ্বান জনাব বা কেনেধৰণে হেৰি কৰিব? মই আচলতে গম পোৱা নাই, কাৰণ মইতো আজি দিল্লীত আছোঁ, কিন্তু মই শুনিছোঁ যে তেনেকৈ ধৰণে, আৰু এইটো খুব স্বাভাৱিক। এইটো সকলো পলিটিকেল পাৰ্টিতে হয়, কংগ্ৰেছতো হৈছে, বিজেপিতো হ'বই। এইটো বিষয়ে কোনো এইটো আমি বুজি পাওঁ আৰু এইটো সংবেদনশীলতাৰে সৈতে তেওঁলোকৰ লগত কথা বতৰা পাতিব লাগিব। তেওঁলোকেও বহুত সেৱা আগবঢ়াই আহিছে, গতিকে তেওঁলোকক শ্ৰদ্ধা আৰু সংবেদনশীলতাৰে সৈতে মই ভাবোঁ মই নিজৰ ফালৰ পৰাও তেওঁলোকৰ লগত মই বৰ বিনয়েৰে সৈতে তেওঁলোকৰ লগত কথা বতৰা পাতিম। একালৰ আপোনাৰ সহ একেলগে কাম কৰা মীৰা বৰঠাকুৰ এতিয়া আপোনাৰ প্ৰতিদ্বন্দ্বী হ'ব, গতিকে কি ক'ব এই মুহূৰ্তত? তেখেত এগৰাকী কংগ্ৰেছ দলৰ প্ৰাৰ্থী আৰু মোৰ বৰ প্ৰিয় ভাজন, আৰু তেওঁ উপায় নাই, ৰাজনীতিৰ পাকচক্ৰত তেওঁ আজি মোৰ প্ৰতিদ্বন্দ্বী হৈছে। যোৱাবাৰ 2024 তেওঁ আমাৰ লোকসভাৰ, মই যেনেকৈ নগাঁৱত উঠিছিলোঁ, তেওঁ গুৱাহাটী লোকসভাৰ প্ৰাৰ্থী আছিলে, আৰু তেতিয়া মই তেওঁৰ হৈও নিৰ্বাচনী প্ৰচাৰ চলাইছিলোঁ। আজি কাকতালীয়ভাৱে আজি এনেকুৱা ধৰণৰ অপ্ৰত্যাশিত পাকঘৰণিত আজি মই তেওঁৰ প্ৰতিদ্বন্দ্বী হৈ থিয় দিম দিছপুৰত। ইতিমধ্যে তেওঁ বিশুদ্গাৰ মোৰ প্ৰতি কৰিছে, মই পিছে তেওঁৰ প্ৰতি কোনো বিশুদ্গাৰ নকৰোঁ, কাৰণ মই তেওঁক শ্ৰদ্ধা কৰোঁ। আৰু তেওঁ চাগে যিবিলাক কথা ক'ব খঙতেই ক'ব বা মোৰ প্ৰতি বেলেগ বেলেগ ধৰণেৰে বিশেষণ লগাই মোক গালি গালাজো পাৰিব, মই সকলো সহ্য কৰিম, কাৰণ শেষ সিদ্ধান্ত দিছপুৰৰ সাধাৰণ ভোটাৰ ৰাইজে ল'ব আৰু অসমৰ ৰাইজে ল'ব। মই কাইলৈ যাম, কিন্তু এই কথাটো মই দলীয় নেতৃত্বৰ লগত আলোচনা কৰি লওঁ, মোৰ পৰিয়ালৰ লগতো আলোচনা কৰি লওঁ। এজাক ধুমুহাই চবকে ব্যতিব্যস্ত কৰি তুলিছে, মোৰ পৰিয়ালতো তুলিছে, গতিকে চবৰ লগতে পৰামৰ্শ কৰি পেলাই, আৰু বিশেষকৈ বিজেপি দলৰ স্থানীয় যিসকল নেতা আছে, অসমৰ বিজেপি দলৰ সভাপতি শ্ৰী দিলীপ শইকীয়া ডাঙৰীয়াকে প্ৰমুখ্য কৰি সকলোৰে লগতে কথা বতৰা পাতি এটা সিদ্ধান্ত লয়। পৰিয়ালৰ কথা কওঁতে এটা কথা হ'ল, যিহেতু আপোনাৰ পুত্ৰই তেওঁ প্ৰত্যাখ্যান কৰিছে টিকেটটো, সেইটো মই আচলতে গম পোৱা নাছিলোঁ, এতিয়াহে মই গম পাইছোঁ। এইটো মই সদায় কৈছোঁ যে মোৰ কিবা সিদ্ধান্ত, মোৰ নিজাববীয়া সিদ্ধান্ত, সেই নিজাববীয়া সিদ্ধান্তৰ দ্বাৰা তেওঁ প্ৰভাৱান্বিত হ'ব নালাগে। তেওঁৰ এটা নিজস্ব মন আছে, মই জানো, আৰু নিজে তেওঁ গাইগুটীয়াভাৱে ইণ্ডিপেণ্ডেণ্টলি সিদ্ধান্ত লোৱাৰ তেওঁৰ ক্ষমতা আছে।
আৰু এজন যুক্তিশীল আমাৰ ল'ৰা বুলিয়ে মই কোৱা নাই, আমি সদায় সৰুৰ পৰাই সেইটো তেওঁক এনকাৰেজ কৰিছোঁ যাতে নিজাববীয়া তেওঁ সিদ্ধান্ত ল'ব লাগে আৰু তেওঁ যাতে বাপেকৰ পুতেক হিচাপে পৰিচিত নহয়, তেওঁৰ নিজৰ আইডেণ্টিটি তেওঁ নিজে সৃষ্টি কৰিবলৈ চেষ্টা কৰিব লাগে। এতিয়া যিহেতু বিজেপিৰ গোটেই লিষ্টখন ওলালে প্ৰায় এটাহে বাকী আছে, মিত্ৰজোঁটও ওলাব চাগে। আপোনাক কওঁ যে ধৰক আজিৰ পৰা 72 ঘণ্টালৈকে আপুনি ধৰক কংগ্ৰেছৰ আছিলে যিহেতু, এতিয়া বিজেপি হ'ল, গতিকে এই যিখন তালিকা ওলালে সেইখন আৰু কংগ্ৰেছৰ তালিকাখন যদি আপুনি কম্পেয়াৰ কৰে আপোনাৰ হিচাপে চৰকাৰখন কাৰ হ'ব লাগে বা NDA কিমান পাব লাগে আপোনাৰ হিচাপে? যি দেখা গৈছে এতিয়া অৱধাৰিতভাৱে বিজেপিৰে চৰকাৰ হ'ব।